আহয়া সমনীয়া অসমীয়াৰ কৃষ্টি মাঘ আৰু কঙালী বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰু। নমস্কাৰ, সকলোকে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উলগ আৰু শুভকামনা জনাইছোঁ। আচলতে বিহু তিনি প্ৰকাৰৰ হয়, তাৰে ৰঙালী, কঙালী আৰু ভোগালী। যাক বহাগ বিহুক আমি ৰঙালী বিহু বুলি কোৱা হয়, ঠিক তেনেকৈ কাতিৰ বিহু কঙালী বুলি কোৱা হয়, আৰু ভোগৰ বিহু আচলতে মাঘৰ বিহুটোক আমি ভোগালী বুলি কোৱা হয়। বিহু শব্দটোৰ অৰ্থ আছে। শব্দগত অৰ্থলৈ যদি আমি চাবলৈ যাওঁ তেতিয়া দেখা পাম যে চুতীয়া শব্দ বিচু শব্দটোৰ পৰা অপভ্ৰংশ হৈ বিহু শব্দটো আহিছে বুলি কোৱা হয়, আৰু বহুতে ক'ব বিচাৰে বিশুবন শব্দৰ পৰা বিহু আহিছে, ঠিক তেনেকৈ বিশুব শব্দৰ পৰাও বিহু আহিছে বুলি আমি বিভিন্ন ধৰণৰ কিতাপ পত্ৰত পঢ়িবলৈ পাওঁ। আমি যদি চাওঁ চুতীয়া শব্দ বিচুৰ অৰ্থটোলৈ, বি মানে হৈছে অতি আৰু চু মানে হৈছে আনন্দময়। অতি আনন্দময় যিটো উৎসৱ, সেই উৎসৱটো হৈছে বিহু। যিহেতু আমি ৰঙালী বুলি ক'লে আমি আচলতে ৰং ধেমালি ফূৰ্তি তামচাৰ এটা দিন হয় বা এটা দিৱস হয়, আৰু সেই দিনকেইটাত আমি সাধাৰণতে 7 বিহুৰ কথা পাওঁ। প্ৰথম 7টা দিনৰ পৰা গোটেই মাহজুৰি বিহু চলি থাকে, আৰু সেই বিহু আমি অতি আনন্দৰে উপভোগ কৰোঁ, বিভিন্ন ধৰণে আমি উপভোগ কৰোঁ। সেই বিহুৰ লগত বিভিন্ন কথা জড়িত হৈ আছে। ৰঙালী বিহু হ'ল অতি আনন্দৰ উৎসৱ, সৰ্বোচ্চ বা সৰ্বোত্তম আনন্দৰ উৎসৱ। ৰঙালী বিহু হ'ল যৌৱনৰ উৎসৱ। এই বিহুৰ লগত আমাৰ প্ৰজনন ক্ৰিয়াটোৰ কথা কিছুমান জড়িত হৈ আছে। যিহেতু আমি এই ৰঙালী বিহুৰ পিছতে বহাগ মাহতে আমি লাহেকৈ মাটি চেহ কৰোঁ, আৰু সেই মাটিতে আমি ধান খেতি কৰি আমি কৃষিজীৱী ৰাইজে অসমখন যিহেতু কৃষিপ্ৰধান ৰাজ্য হয়, গতিকে আমি কৃষিজীৱী ৰাইজে আমাৰ খেতি কৰ্মত আমি নিমজ্জিত হ'বলগীয়া হয়। গতিকে এই বিহুটো সাধাৰণতে প্ৰজননৰ লগত জড়িত থকা বুলিও আমি বহু ক্ষেত্ৰত পোৱা যায়। আৰু এই বিহু ৰঙালী বিহুটোত আচলতে আগৰ দিনত দেখা গৈছিল ডেকা গাভৰুৰ আনন্দৰ মাজেৰে বিহু গাড়ী, বিহু মাৰি, বিহু পাতি তেওঁলোকৰ জীৱনসংগী বিচাৰি লয়। এটা সময়ত বিহু আছিলে হাবিৰ মাজত, পথাৰৰ মাজত, তাৰপিছত পদূলিলৈ আহিলে, চোতাল পালেহি, তাৰপিছত এতিয়া মঞ্চ পালেগৈ, টেলিভিশ্যন পালেগৈ। আচলতে কি হয়, যিকোনো এটা সংস্কৃতিৰ কিছু সময়ৰ মূৰে মূৰে 20 বছৰ, 30 বছৰ বা 50 বছৰ মূৰে মূৰে আমাৰ সভ্যতা, আমাৰ সংস্কৃতিবিলাক আমাৰ আচলতে পৰিৱৰ্তন হয়। কিন্তু সেই পৰিৱৰ্তনটো ইতিবাচক যদি হয়, সেইটো কিন্তু আমাৰ সংস্কৃতিৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ দিশ। কিন্তু নেতিবাচক পৰিৱৰ্তনে আমাৰ সংস্কৃতিক ব্যাঘাত জন্মোৱা দেখা পোৱা যায়। কিন্তু আমি সদায় ইতিবাচক কথাবিলাক চিন্তা কৰি ইতিবাচক দৃষ্টিভংগীৰে আমাৰ বিহুটোক আগুৱাই লৈ যাব লাগিব। লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সদায় প্ৰতিজন অসমীয়াই, প্ৰত্যেকজন অসমবাসী ৰাইজে, প্ৰত্যেকজন অসম ৰাজ্যৰ নাগৰিকে আমি সেইটো চেষ্টা কৰিব লাগিব। ৰঙালী বিহু আৰু প্ৰকৃতি এই দুটাৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। মই অসমীয়া হিচাপে এটা কাৰণে অসমৰ অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ, যিহেতু আমি যিটো নৱবৰ্ষ উদযাপন কৰোঁ, অসমীয়া নৱবৰ্ষ, অৰ্থাৎ বহাগৰ পৰা আমি অসমীয়া নৱবৰ্ষ হিচাপে ধৰোঁ। আৰু সেই নৱবৰ্ষতে কলিয়ে মাত লগাই, গছে পাত সলাই, গছ গছনিয়েও ন সাজ পিন্ধে, ঠিক তেনেকৈ আমি প্ৰত্যেকজনে ন সাজেৰে সজ্জিত হৈ আমি বিহু পাতোঁ। গতিকে প্ৰকৃতি আৰু বিহু এই দুটাৰ লগত এটা ওতঃপ্ৰোতভাৱে সম্পৰ্ক থকা দেখা পোৱা যায়। আমি দেখা পাওঁ কৃষি সংস্কৃতিৰ যেতিয়াৰ পৰা আৰম্ভণি হৈছে তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ চলি আহিছে। তাৰ পৰাই সেই কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আমি অসমত বা বিভিন্ন ঠাইত বিভিন্ন জনগোষ্ঠীৰ মানুহে আচলতে পালন কৰা দেখিবলৈ পোৱা যায়। এই যে বিহু, এই বিহুটো আচলতে বিভিন্ন জনগোষ্ঠীৰে বিভিন্ন তেওঁলোকৰ নিজৰ নিজৰ নামাকৰণেৰে এই বিহুটো পতা হয়। কিছুসকলে বৈশাগু বুলি পতা হয়। তেনেধৰণে বিভিন্ন সংস্কৃতিৰ জাতি জনগোষ্ঠীৰ লোকে আচলতে বিহু পতা হয়। আচলতে আমি অসমীয়া বুলি ক'লে কেৱল মাত্ৰ নিৰ্দিষ্ট কেইটামান জাতি বা জনজাতিৰ কথা কোৱা নাই। নানা জাতি উপজাতি, বাৰে ৰহণীয়া কৃষ্টি সবে মিলিহে আচলতে অসমীয়া জাতি। সেই কথাটো সদায় আমি উপলব্ধি কৰিব লাগিব, আৰু সকলোৱে মিলা প্ৰীতিৰে আমি আমাৰ সংস্কৃতি, আমাৰ সভ্যতাক আগুৱাই লৈ যাব লাগিব। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি বহু মানুহে বিশ্বাস কৰে। যিহেতু আমি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ বা বিভিন্ন ধৰণৰ লেখকে তেনেকুৱা ধৰণৰ লেখা প্ৰস্তুত কৰি আছে, খেতি
যৌৱন আৰু উৰ্বৰতা এই গোটেই কথাবিলাক এটা আনটোৰ লগত অতি সুসম্পৰ্কযুক্ত কিছুমান আমি সকলোৱে জানো যে যিদিনাখন গৰু বিহু পালন কৰা হয় আচলতে চতৰ যিদিনা দুমাহী দিনাখন তাৰ পিছতে আমি বহাগ মাহত ভৰি দিম গতিকে এই চতৰ শেষৰ দিনটোত আমি গৰু বিহু হিচাপে পালন কৰা হয় সকলোৱে আৰু সেই গৰু বিহু দিনাৰ কিছুমান ঐতিহ্য আছে কিছুমান পৰম্পৰা আছে পূৰ্বপুৰুষৰ পৰা চলি আহিছে যেনেকৈ আমি গৰু বিহু দিনাই পুৱাই উঠি উৰুকা নিশাই গৰু বিহুৰ কাৰণে প্ৰস্তুত কৰি চাক তৈয়াৰ কৰা হয় তাৰ লগতে দীঘলতি পাত মাখিয়তী পাত সেই সকলোবোৰ গোটাই পিছদিনাখন ৰাতিপুৱাই আমি সেই চাক লৈ আমাৰ প্ৰত্যেকৰ ঘৰতে গৰুবিলাকক ফুট দি ধুনীয়াকৈ নোৱাই তেওঁলোকক মাখিয়তী পাতেৰে তেওঁলোকক খেদি লৈ যোৱা হয় আৰু তেওঁলোকক কি কৰা হয় যে পথাৰত নি তেওঁলোকক বিভিন্ন ধৰণে আমি লাও খা বেঙেনা খা এনেধৰণে আমি বিভিন্ন তাত তৈয়াৰ কৰা চাকেৰে তেওঁলোকক আমি গা ধুৱাই পানী মাৰি তেনেধৰণে আমি বিহু পতা হয় আৰু সেইবিলাকৰ লগত ঔষধি গুণৰ কিছুমান কথা আছে আৰু তাৰপিছত সেই বস্তু সেইখিনি যিখিনি সা সৰঞ্জাম লৈ যোৱা হয় যিখিনি শাক পাচলি লৈ যোৱা হয় সেইখিনি আনি আকৌ সকলো পৰিয়ালে তেওঁলোকে নিজৰ নিজৰ ঘৰত 100 এবিধ শাকেৰে এসাঁজ খোৱা হয় গধূলি বেলিকা গতিকে সেই 100 এবিধ শাকৰ অতি ঔষধি গুণ আছে যিহেতু আমি বিশ্বাস কৰি আহিছোঁ আয়ুৰ্বেদৰ কথা পূৰ্বপুৰুষৰ পৰা বিভিন্ন ধৰণৰ শৈল চিকিৎসাৰ কথা বিশ্বাস কৰি আহিছোঁ বিভিন্ন গছৰ পাত বিভিন্ন গছৰ শিপা বিভিন্ন ধৰণৰ আমি গছ বনেৰে আমি বিভিন্ন ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছোঁ আমাৰ কটা চিগাৰ পৰা আদি কৰি পেটৰ পৰা আদি কৰি প্ৰত্যেকটো বেমাৰৰ দৰৱ আমি আগতে আমাৰ চিকিৎসা বিজ্ঞান উন্নত নোহোৱাৰ আগতে তেনেধৰণেই চিকিৎসা কৰা হৈছিল গতিকে সেইবিলাকৰ লগত ঔষধি গুণ আছে আৰু ঠিক তেনেকৈ গৰুক যেনেকৈ নোওৱা হয় মাহ হালধিৰে ঠিক তেনেকৈ প্ৰত্যেকজন গৃহস্থীয়ে তেওঁলোকে হালধি মাহ থেকেৰা তেনেকৈ সেই উপকৰণেৰে সৈতে গা ধোৱা হয় আচলতে সেইবিলাক ছালৰ কাৰণে খুব অতি উপকাৰী হয় আৰু থেকেৰাৰ পৰা আদি কৰি তোমাৰ হালধি বা মাহ সকলোৱে ছালৰ কাৰণে আমাৰ দেহৰ কাৰণে অতি উপকাৰী সেই বিহুৰ লগত অতি ঔষধৰ বহু গুণাগুণ আমি দেখিবলৈ পোৱা যায় তাৰ লগতে কিছুমান কথা জড়িত হৈ আছে যেনেকৈ আমি মানৱতা বুলি ক'লে মানৱ সভ্যতা বুলি ক'লে আমাৰ কিছুমান মানুহ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে আমি মানুহ হিচাপে এজনে আনজনৰ প্ৰতি মৰম ভাল পোৱা স্নেহ শ্ৰদ্ধা ভক্তি সেইবিলাক আমাৰ দায়িত্ব আৰু কৰ্তব্য গতিকে বিহুৰ দিনাখন সৰুৱে ডাঙৰক শ্ৰদ্ধাৰে সেৱা জনোৱা হয় ডাঙৰে সৰুসকলক মৰমৰ উপহাৰ যচা হয় গতিকে সেই যি সম্প্ৰীতি সেই যি আদৰ্শ সেই আদৰ্শ কিন্তু মানৱ জাতিৰ কাৰণে অতি আকৰ্ষণীয় আৰু অতি আদৰণীয় গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন উৎসৱত আমি দেখিবলৈ পোৱা যায় ঠিক তেনেকৈ বিহুটো তেনেকুৱা ধৰণৰ পৰম্পৰা পূৰ্বপুৰুষৰ পৰা চলি আহিছে আমিও মানি আহিছোঁ ভৱিষ্যত প্ৰজন্মই সেইখিনি মানি থাকিব এই যি স্নেহ শ্ৰদ্ধা কৰা হয় পিতৃ মাতৃক ভৰি ধৰি সেৱা কৰা হয় বা গুৰুতুল্য ব্যক্তিসকলক সেৱা কৰা হয় সেইবিলাকে সমাজখনৰ কাৰণে প্ৰগতি আৰু শান্তিৰ বাৰ্তা বিলাব সমন্বয়ৰ বাৰ্তা কঢ়িয়াব গতিকে সেইবিলাকো বিহুৰ এটা অতি ইতিবাচক দিশ বুলি আমি অনুভৱ কৰোঁ আৰু সকলোৱে সেইটো অনুভৱ কৰাটো আচলতে উচিত যিহেতু আমি কৈ আহিছোঁ বিহুৰ লগত খেতিৰ কথা আছে আচলতে বিশ্বাস কৰা হৈছিল ঢোলৰ মাতত বৰষুণ আহে যেতিয়া আমি বিহু গাবৰ কাৰণে বিহু অহাৰ আগৰ পৰাই ঢোল বজাই বিভিন্ন ধৰণে সৰু কণ শিশুসকলে বা বিভিন্ন ব্যক্তিসকলে ঢোল বজাই থাকে ঢোল পেঁপা বা গগনাৰে বিহু আকাশ বতাহ কঁপাই থাকে তেতিয়া বৰষুণ অহাৰ কথা আমি বিশ্বাস কৰা হয় আৰু তাৰপিছতে কৃষিজীৱী ৰাইজে নাঙল যুঁৱলি লৈ খেতিৰ মাটিত আগবাঢ়িব ঠিক তেনেকৈ যদি নাচনীয়ে যিবিলাক নাচৰ ভংগীমা দিয়ে বা প্ৰত্যেকজন বিহুৱতীয়ে নাচৰ ভংগীমা দিয়ে সেইবিলাকো প্ৰকৃতিৰ লগত আচলতে জড়িত হৈ আছে আমি যেনেকৈ এনেকৈ ধৰণে আমি হাত বোলাওঁ গছৰ পাতখিলা যেনেকৈ লৰে তেনেধৰণে আমি হাত বোলোৱা হয় ঠিক তেনেকৈ মহৰ শিঙৰ পেঁপাটিৰ যিটো আমি নৃত্য কৰা হয় তেতিয়া মহৰ শিংটোৰ দৰে এনেধৰণে আমি বজোৱা হয় সেইবিলাক প্ৰকৃতি জীৱ জন্তু সকলোৰে লগত বিহুৰ অতি সম্পৰ্ক আছে গতিকে আমাৰ বিহু বুলি ক'লে আমি তাৰ লগতে বিজ্ঞানসন্মত দৃষ্টিভংগী আছে ঔষধৰ কথা আছে বিভিন্ন ধৰণৰ সভ্যতা সংস্কৃতি জাতি মানৱতা সকলোবোৰ কথাই বিহু বুলি ক'লে আমি তাৰ ভিতৰত পৰিসৰৰ ভিতৰত সোমাই থাকে গতিকে আজি বিহু দিনাখন আপোনালোকক সকলোকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ ৰঙালী বিহুৰ উলগ আৰু শুভকামনা
কামনা পুনৰবাৰ জনালোঁ আৰু সকলোৱে শান্তি সম্প্ৰীতিৰে জীয়াই থাকক গোটেই পৃথিৱীখন শান্তিময় হওক প্ৰকৃতিৰে ঐশ্বৰ্যৰে ভৰি পৰক তাকে আমি কামনা কৰিছোঁ আৰু সকলোলৈকে এই কথাখিনিকে আগবঢ়ালোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ